নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ সকলোকে আমাৰ জব এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ বন্ধু বান্ধৱীসকল পুনৰ আজি আপোনালোকৰ বাবে এই ভিডিঅ'টিত অসম চৰকাৰৰ চাকৰিৰ ফালৰ পৰা পুনৰ এক গুৰুত্বপূৰ্ণ তথ্য লৈ আহিছোঁ যিটো তথ্য আছে আপোনালোকৰ ছেপ্টেম্বৰ মাহত মুকলি হোৱা নতুন ভেকেন্সিৰ ওপৰত হয় বন্ধু বান্ধৱীসকল অসম চৰকাৰে অহা ছেপ্টেম্বৰ মাহত পুনৰ নতুনকৈ কিছু এডভাৰটাইজমেণ্ট মুকলি কৰিব বুলি তেওঁলোকে তথ্য দাঙি ধৰিছে গতিকে এই তথ্যখিনিৰ ভিতৰতে আপোনালোকৰ এতিয়া মেইন ডাউটটো হৈছে যে এতিয়া আপোনালোকৰ এই পদখিনিত 22000 পদ আহিবনে 32000 পদ আহিব কাৰণ তেওঁলোকে এবাৰ 22000 পদৰ কথা কয় আৰু এবাৰ 32000 পদৰ কথা কৈছে গতিকে এইখিনিৰ ভিতৰতে কিমানখিনি পদ মুকলি হ'ব লগতে যদি 22000 পদ আহে বা যদি 32000 পদ আহে তেতিয়া আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্ট কিমান থাকিব সকলোখিনি আজি আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াৰ উপৰি আৰু কি ভাগত এই পদবিলাক মুকলি হ'ব সকলো আজি ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো শেষলৈকে চাব অলপো স্কিপ নকৰিব তাৰ উপৰি যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰি দিয়ক সো ফ্ৰেণ্ডছ আজি ভিডিঅ'টো পলম নকৰি বলক আজি ভিডিঅ'টো ইয়াতে আৰম্ভ কৰোঁ সো ফ্ৰেণ্ডছ অসম চৰকাৰে অহা ছেপ্টেম্বৰ 10 তাৰিখে যিখন এডভাৰটাইজমেণ্ট মুকলি কৰিব যদি এটা তেওঁলোকে 22000 পদৰ বিজ্ঞাপন মুকলি কৰে তেন্তে ইয়াতে আপোনালোকৰ পোষ্টবিলাক এনেধৰণৰ থাকিব আপোনালোকৰ আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড ASEB ফালৰ পৰা 3টা আৰ্মছত আপোনালোকৰ 25টা নতুন পদ মুকলি কৰিব এগ্ৰিকালচাৰ গ্ৰেড তেওঁলোকে 2500 পদ মুকলি কৰিব আসাম পুলিচত 2000টা পোষ্ট তেওঁলোকে মুকলি কৰিব স্বাস্থ্য বিভাগত 600টা পোষ্ট গ্ৰেড 3 আমাৰ যিখিনি ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হ'ব তাত তেওঁলোকে 2519টা পদ মুকলি কৰিব আৰু গ্ৰেড 4 যিটো আমাৰ ডাইৰেক্ট ৰিক্ৰুটমেণ্ট হয় তাতে তেওঁলোকে 1347টা পোষ্ট মুকলি কৰিব তাৰোপৰি আমাৰ গ্ৰাম্য উন্নয়ন যিবিলাক পঞ্চায়ত আছে তেওঁলোকে তাত 1000টা পোষ্ট মুকলি কৰিব আৰু এডুকেশ্যনৰ যিটো 3টা আৰ্ম আছে LP UP আৰু হাই তাতে তেওঁলোকে 10219টা পোষ্ট মুকলি কৰিব আৰু এই পোষ্টখিনি আপোনালোকৰ 22000ৰ যিখিনি আমাৰ ভেকেন্সি লিষ্ট আছিলে তাতে তেওঁলোকৰ উল্লেখ ইয়াতে আছে অৰ্থাৎ ইয়াতে আপোনালোকৰ 22785টা আপোনালোকৰ ইয়াতে ভেকেন্সি মুকলি কৰিব গতিকে যদি তেওঁলোকে 22000 পদৰ কথা কৈছে তেন্তে আপোনালোকৰ এইখিনি পদ ইয়াতে মুকলি হ'ব ইয়াৰ উপৰি যদি আমাৰ 1 লাখ চাকৰিৰ ভিতৰত যদি 32000 পদৰ যিখন বিজ্ঞাপন আছে যদি তাত মুকলি হয় তেন্তে আপোনালোকৰ সেই তাত পোষ্টবিলাক এনেদৰে থাকিব আপোনালোকৰ হোম বিভাগ অৰ্থাৎ আমাৰ যিটো গৃহ বিভাগ আছে তাতে তেওঁলোকে 4097টা পোষ্ট টেন্টেটিভ হিচাপে ৰাখিছে তাৰ পিছতে স্বাস্থ্য আৰু যিটো আমাৰ ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে তাতে তেওঁলোকে 5105টা পোষ্টৰ কথা উল্লেখ কৰিছে শিক্ষা বিভাগত আপোনালোকৰ 10299টা কথা উল্লেখ কৰিছে তাৰ পিছতে গ্ৰাম্য উন্নয়ন আৰু পঞ্চায়ত বিভাগত তেওঁলোকে 1176টা পদৰ কথা উল্লেখ কৰিছে তাৰ পিছতে গ্ৰেড 3 আপোনালোকৰ 7073টা পোষ্টৰ কথা উল্লেখ কৰা আছে টেন্টেটিভ হিচাপে আৰু গ্ৰেড 4 আপোনালোকৰ 4939টা পদৰ কথা উল্লেখ আছে গতিকে অল টোটাল আপোনালোকৰ যদি 32000 পোষ্টৰ যিখন লিষ্ট আছে এই লিষ্টখনৰ যদি বিজ্ঞাপন মুকলি হয় তাতে আপোনালোকে 32689টা পদৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল অসম চৰকাৰে যিটো আমাৰ সঠিক তথ্য দিছে যদিও এটা কনফিউজ হৈছে যে বৰ্তমান সময়ত এতিয়া 22000 পদৰ বিজ্ঞাপন আহিবনে 32000 পদৰ বিজ্ঞাপন আহিব গতিকে যদিহে 22000 পদৰ বিজ্ঞাপন এটা আমি দেখাই যোৱা যিখন লিষ্ট আছে তাৰ অনুসৰি আপোনালোকৰ পোষ্টবিলাক মুকলি হ'ব আৰু যদিহে আপোনালোকৰ 32000 পোষ্ট লিষ্ট মুকলি হয় তেন্তে আপোনালোকৰ এইখিনি পোষ্ট মুকলি হ'ব গতিকে আপোনালোকে যিয়ে হওক বা যিয়ে নাহওক আপোনালোকে মাত্ৰ এটাই কাম কৰক আপোনালোকে যিমান পাৰে এই সকলোখিনি পদৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যনত লাগি যাওক কাৰণ অহা 10 ছেপ্টেম্বৰ তাৰিখে আপোনালোকৰ ইয়াৰ বিজ্ঞাপনবিলাক মুকলি হৈ যাব আৰু তাৰপাছত আপোনালোকে আবেদন কৰিব পাৰিব তাৰপাছত নেক্সট আপোনালোকে এক্সামটো দি আপোনালোকে নিজৰ চাকৰিটো লৈ ল'ব পাৰিব আৰু এইটো আপোনালোকৰ এবাৰ লাষ্ট চান্স হ'ব কাৰণ আপোনালোকৰ অসম চৰকাৰে 1 লাখ চাকৰিৰ ভিতৰতে আপোনালোকৰ এইখিনি পোষ্টৰ আপোনালোকৰ লাষ্ট পোষ্ট বুলি আমি ক'ব পাৰিম কিন্তু তাৰ উপৰি যদি অসম চৰকাৰে কয় যে প্ৰতি বছৰে বা প্ৰতি মাহে যদি তেওঁলোকে চাকৰি পোষ্ট উলিয়াই থাকে তেতিয়া সেইখিনিটো বেলেগ কথা চ' গতিকে আপোনালোকে এইখিনি পোষ্টৰ কাৰণে যিমান পাৰে প্ৰিপেৰেশ্যন চলে আপোনালোকে ভালদৰে জবটো লৈ লওক গতিকে বন্ধু বান্ধৱীসকল আজি আমি এই ভিডিঅ'টিত এইখিনি তথ্য লৈ আহিলোঁ যে আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা যদি 22000 পোষ্ট আহে কেনেধৰণৰ পোষ্ট মুকলি হ'ব আৰু যদি 32000 পোষ্ট আহে তেন্তে কেনেধৰণৰ পোষ্ট আপোনালোকৰ মুকলি হ'ব গতিকে হবিখিনিটো জানিবৰ কাৰণে যদি আপোনালোকে ভিডিঅ' চাই ভাল পায় এটা লাইক কৰিব লগতে আপোনাৰ বন্ধু বান্ধৱীলৈ ভিডিঅ' যেন পাৰে শ্বেয়াৰ কৰিব তাৰ উপৰি যদি আপোনালোকে আমাৰ চেনেল প্ৰথম ভিজিট কৰিছে তেন্তে অসম চৰকাৰে দিবলগীয়া নানা ধৰণৰ চাকৰি খবৰ পাই থাকিবৰ কাৰণে আপোনালোকে আমাৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব লগতে ঘণ্টা বেলটো বজাবলৈ নিশ্চয় নাপাহৰিব চ' ফ্ৰেণ্ডছ আজি ভিডিঅ'টো ইমানেই আছিলে ধন্যবাদ জয় অসম।